চাপৰ বহলপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ফলিমাৰীকে আদি কৰি বিভিন্ন ঠাইত দিনে নিশাই চলি আছে অবৈধ লাল মাটি খনন কাৰ্য। বহলপুৰ আঞ্চলিক বন বিষয়াক অৱগত কৰাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। আঞ্চলিক বন বিষয়া নাৰায়ণ ঠাকুৰীয়া ইয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকাৰ দাবী ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। নিউজ ডেস্ক ৰিপোৰ্ট MKP TV লাইভ। বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ফলিমাৰী ৰঙামাটি বিভিন্ন জিলা জাগা আদি কৰি বৰ্তমান যি লাল মাটি খনন কাৰ্য ৰমৰমীয়া বেয়া চলি আছে, এই কাৰ্য আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জনাৰ পিছত আমি বহলপুৰ আঞ্চলিক বন বিষয়াক অৱগত কৰাৰ পিছতো এই এক মিনিটৰ ভিতৰত এই কামটো স্তব্ধ হৈ যায়। আমি নাজানো যে কিয় এই কামটো 1 মিনিটৰ ভিতৰত স্তব্ধ হৈ যায়। কোনো বন বিষয়াৰ মানুহ নোযোৱাকৈ ফিল্ডত আজিলৈকে ইয়াৰ পৰা আমি আগতে আৰু কমপ্লেইন এটা দিছিলোঁ বন বিষয়া কাৰ্যালয় অফিচত, কোনো এটা একশ্যন লোৱা নাই, কোনো এজন মানুহ কৰায়ত্ব কৰিব পৰা নাই, কোনো এটা গাড়ীক ধৰিবলৈ পোৱা নাই। আমি ইয়াত সম্পূৰ্ণ ইয়াৰ লগত জড়িত আঞ্চলিক বন বিষয়া নাৰায়ণ ঠাকুৰীৰ লগত জড়িত হৈ আছে। আমি দেখিবলৈ পাইছোঁ যে আমি বাৰ ইনফৰ্ম কৰাৰ পিছত আমি লিখিত অভিযোগ দাখিল কৰিছিলোঁ ইতিমধ্যে, কিন্তু কোনো দিনে এই কামটো সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা নাই। আমাৰ সন্দেহ প্ৰকাশ কৰিছোঁ যে ইয়াৰ লগত আঞ্চলিক বন বিষয়াজন জড়িত হৈ আছে। আমি বঙাইগাঁও জিলাৰ DFO মহোদয়ক অনুৰোধ জনাইছোঁ যে আপুনি অতি সোনকালে এই নাৰায়ণ ঠাকুৰীৰ ওপৰত আপুনি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অন্যথাই আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ইয়াৰ বিৰুদ্ধে হাইৰোড পথ অৱৰোধ কৰিবলৈ কাৰ্যসূচী ল'ম। নহ'লে অনাগত দিনত এই কাম কালিৰ পৰা যদি এই কামটো বন্ধ হৈ নাযায়, আমি কিন্তু কালিয়ে আপোনালোকৰ হাইৰোড বন্ধ পথ অৱৰোধ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ইয়াৰ কোনো জগৰীয়া কোনো নাৰায়ণ ঠাকুৰীয়া হ'ব, জিলা বিষয়া বন বিষয়া হ'ব।